মুহূৰ্তত আমি ওদালগুৰি জিলাৰ ৩৭ নং পঞ্চায়ত সমষ্টিৰ বৰ্তমান AIUDFৰ প্ৰাৰ্থী তেখেত মাননীয় শ্ৰীযুত মিত্ৰম বসুমতাৰীদেৱৰ এটি সাক্ষাৎকাৰ বা হয়তো তেখেতৰ সৈতে অন্তৰংগ আলোচনা কৰিবৰ কাৰণে তেখেতৰ ঘৰত উপস্থিত হৈছোঁ আৰু তেখেতক আমি নিউজ 24 বদলেণ্ড তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু স্বাগত জনাইছোঁ, নমস্কাৰ জনাইছোঁ। তেখেতৰ ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ বিশেষ প্ৰয়োজন নাই যদিও তেখেতক সকলোৱে চিনি পায়, তথাপিও আমি নিউজ 24 বদলেণ্ডৰ তৰফৰ পৰা তেখেতৰ ঘৰুৱা সামাজিক তথা ৰাজনীতি পথাৰত কেনেকৈ পদাৰ্পণ কৰি ইয়াতেবোৰ কথা দুআষাৰ আমি শ্বেয়াৰ কৰিবৰ কাৰণে তেখেতৰ লগত আমি আলোচনা কৰিম। আপোনালোকে খালি চাই থাকিব নিউজ 24 বদলেণ্ড। এই মুহূৰ্তত আমি আপোনাক স্বাগতম জনাইছোঁ। আমি প্ৰথমতে আপোনাৰ লগত আমি চিনাকি হৈছোঁ, চিনাকি হোৱাৰ পিছত আপোনাৰ ঘৰুৱা কিছুমান কথা জানিব বিচাৰিছে যে আপুনি যদি আপোনাৰ বৰ্তমান কি পৰিস্থিতি আছে, আপোনাৰ পৰিয়াল কেনেকুৱা, সেই বিষয়ে আমাক যদি ঠিকে আছে। পিটিছিল এই সময়ত মই ইণ্টাৰিম কাউন্সিল চলাইছিলোঁ, তথাপিও 3 টাইমছত ভিতৰত মই AUDF লগত পৰা হাৰিব লগা আছিল। আকৌ মই AUDFত আহি পেলাই আজমল চাহাবৰ মৰমত মই টিকেট পাইছোঁ, লাভ কৰিছোঁ। টিকেট পাই নমিনেশ্যন দাখিল কৰিছে। এইটো আজি 19 কৰোণা বেমাৰৰ কাৰণে 2020 যিখিনি আজি ইলেকশ্যন ষ্টকেট ৰাখিব লগা হোৱাত আমিও ঘৰত এই মুহূৰ্তত আপোনাৰ অকণমান আগৰ পৰিয়াল মানে যিখিনি পৰিয়াল আছিলে সেইখিনি অকণমান দাঙি ধৰিছোঁ। নাই, একচুৱেলি আগত পৰিয়াল মানে আমাৰ কেতিয়াও ফেমিলিত মই ল'ৰা আছিল, মোৰ দেউতা তনিৰাম মজুমদাৰী আছিল। মাটি বাৰী থাকিলেও মানে অশিক্ষিত হ'লেও বহুতখিনি আমাক সহায় কৰিছিল, আমাৰ লিখা পঢ়া জ্ঞান দিব পৰা হৈছিল। তথাপিও মই আজি দেউতা মই চেলত দিব লাগিব, মা দেউতাক। তো এতিয়া মই ওদালগুৰিতে আছে। আপুনি সংগ্ৰামত কেনেকৈ সংগ্ৰামত ক'ব গ'লে আবছু আন্দোলনকাৰী আছিল। মই বডলেণ্ড ছেপাৰেশ্যন আন্দোলনত মই জড়িত আছিল। তো বহুত বছৰৰ পিছত আধা জীৱনটো মই আবছুতে আছিলে। এই লাষ্ট মুহূৰ্তত NDP সংগঠন জন্ম হোৱাৰ পিছত আক্ৰমণ NDP কৰাৰ কাৰণে মই NDP লগত অলপ আতংক হোৱাৰ কাৰণে বাহিৰত মই থাকিব লগা মানে যিটো প্ৰাক্তন বিএলটি কলম আছে মানে আপুনি জড়িত হ'ব লগা মই লাষ্ট মোমেণ্ট কোকৰাঝাৰত থাকি বিএলটিৰ হোম ছেক্ৰেটাৰী দায়িত্ব লৈ বহুতখিনি মই সংগ্ৰামত থাকিব লগা হয়। তেখেত 6 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম কৰি তাৰপিছত চুক্তি হ'ল 2003 চনত আৰু সেই BTC চুক্তি হোৱাৰ পিছত তেখেত ইণ্টাৰিম কাউন্সিললৈ আহিলে। ইতিমধ্যে তেখেতে কৈছে ইণ্টাৰিম কাউন্সিলৰ পিছত পৰ্যায়ক্ৰমে তেখেত দুবাৰ মচনদ দখল কৰিবলৈ সক্ষম হৈছিল আৰু কাৰ্যবাহী পদ লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ 2020 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু তেখেত সম্পূৰ্ণ ব্যতিক্ৰম কিয় তাৰ বিষয়ে আমি তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিম। এই যে আপুনি যিহেতু দুবাৰকৈ কাৰ্যবাহী পদ লাভ কৰিলে, দুবাৰকৈ কাৰ্যবাহী পদ লাভ কৰাৰ পৰা যিহেতু আপোনাৰ এই অঞ্চলটোৰ কাৰণে আপুনি ৰাইজৰ কাৰণে কিবা উন্নয়নমূলক কাম কৰিব পাৰে না। ডিপাৰ্টমেণ্টলি দায়িত্ব ওপৰত মই লাভ কৰিছোঁ। যেনেকুৱা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বহুতখিনি পেকেজো পাইছিলোঁ। মই ক'ল্ড ষ্ট'ৰেজ 4টা ডিষ্ট্ৰিক্ট মই বনাইছোঁ, ইভেন ওদালগুৰি মই বনাইছোঁ। ইয়াৰ উপৰিও BTCৰ ডিপাৰ্টমেণ্টত থাকি পেলাই বহুতখিনি ৰাইজক এগ্ৰিকালচাৰ আইটেমছত যিখিনি আইটেমছ আছে এই আইটেমছো মই কাম কৰিব পাৰিছোঁ। মানে আপুনি যিহেতু খেতিয়ক ঘৰৰ পৰা অহা, এই কৃষি বিভাগৰ কাৰ্যবাহী পদটো আপুনি নিশ্চয় লাভ কৰিছিল। গতিকে এই যে বিভিন্ন সময়ত বিভিন্ন সমস্যা থাকে কৃষকসকলৰ, ধৰা হ'ল পানী যোগান, সময়মতে বৰষুণ নহয়। গতিকে এই যে সমস্যা 10 বছৰ যিহেতু আপুনি কাৰ্যবাহী পদ লাভ কৰিলে, এই সমস্যাখিনি আপুনি খেতিয়কৰ উন্নয়নৰ পাৰিছে বুলি পাৰিছোঁ। বহুতখিনি এগ্ৰিকালচাৰ আইটেমছত থাকে। যেনেবা 1 নম্বৰ এগ্ৰিকালচাৰ বান, এগ্ৰিকালচাৰ বান য'ত বৰষুণ নাই তাতে আমি এগ্ৰিকালচাৰ বান দি যথেষ্ট কৃষকসকলক আমি সহায় কৰিছোঁ।
তেখেতে কৈছে বিগত সময়ছোৱাত তেখেত কৃষকসকলৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'বলৈ নিজকে কৈছে গতিকে এইবাৰ আমি জানিছো যিহেতু আপুনি হাগ্ৰামৰ লগত খুব নিকটতম মানে আপুনি জনপ্ৰিয় নেতা হিচাপে সকলোৰে জ্ঞাত হয় কিন্তু এইবাৰ আপুনি কিয় ব্যক্তিক্ৰম পন্থা ল'ব লগা হ'ল হয় হাগ্ৰামা চৰকাৰ থকাৰ সময়ত ময়ো হাগ্ৰামাৰ লগত একেলগে পাৰ্টিত কাম কৰিছিল তথাপিও লাষ্ট মুহূৰ্তত আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰীয়ে টিকেটটো দিম বুলি লাষ্ট মুহূৰ্তত মোক নিদিলে মই উপায় নোহোৱাৰ কাৰণে মানে বেলেগ ইউডিএফ লগত মই টিকেট পাবৰ কাৰণে মই যাব লগা আপুনি যেহেতু বিজেপিতে আছিলে বিজেপিৰ তাৰমানে আপুনি হাগ্ৰামাৰ পৰা টিকেট নোপোৱাৰ কাৰণে আন এটা পন্থা ল'ব যাব লগা ইয়াত আপোনাক মানে যেহেতু বিজেপিৰ তেখেতসকলৰ যি ৰাজনীতি দল কাক দিলে কাক তেওঁ পিলাও বৰক দিয়া হ'ল মুছাহিল বুলি মই কম কৈছে না ফ্ৰেঞ্চ মুছাৰি উৰ্ফে কৈলাও মুছাৰি এম কৈলাও তেখেতক মানে বিজেপিৰ পৰা দিলে তাৰ কাৰণে আপুনি বিকল্প হিচাপে যেহেতু আপুনি ৰাজশাসন যেহেতু ইয়াত সোৱাদ পাইছে গতিকে আপুনি এটা ৰাজনৈতিক নেতা হিচাপে এইখিনিত আপুনি চিন্তা কৰিব লগা হ'ল নহয় জানো হয় গতিকে এইবাৰ বিজেপিৰ পৰা যেহেতু আপোনাক বঞ্চিত কৰিলে আৰু তাৰ বিপৰীতে আপুনি AIUDFত জইন হ'ল এতিয়া AIUDFত জইন হৈ আপুনি নিজকে জইন হ'ব বুলি আপুনি নিশ্চিত হয় একচুৱেলি আমাৰ যিখিনি 37 ধনচিত মছজিদ পপুলেশ্যন পেটাৰ্ণটো মই ষ্টাডি কৰিছোঁ এই হিচাপে বেছিকৈ ধনচিত মছজিদ ইউডিএফ হৈ নিৰ্বাচিত হ'ব যোৱা সংসদত এবাৰ হৈছিল ৰবাৰ্ট মুছাৰি আজি 2000 BTC ইলেকশ্যনত সঁচাকৈ ইউডিএফ হৈ মিত্ৰাম বসুমতাৰী ময়ো নিৰ্বাচিত হ'ব কিয়নো এই সময়ত এই থালাচাবি মাত্ৰ আছিল ইউডিএফত এতিয়া কংগ্ৰেছ এলায়েন্স হৈ গ'ল তাৰ কাৰণে আমি ইজি হৈ যাওঁ বিগত সময়ত যেতিয়া তেখেতে বিজেপিৰ হৈ খেলিছিলে AIUDFৰ ৰবাৰ্ট বসুমতাৰী তেখেতে তেখেত মানে খেলি তেখেত বিজয়ী হৈ গ'ল AIUDFৰ পৰা আৰু তেখেতে যেতিয়া হাগ্ৰামা নেতৃত্বাধীন বিজেপি চৰকাৰে যেতিয়া BTCত শাসন চলালে তেতিয়া AIUDF এৰি বিজেপিলৈ ঢাপলি মেলিলে যাৰ ফলত আকৌ যি ৰাজনৈতিক দলৰ নেতাই নেকি তেখেতক হৰুৱাইছিলে আকৌ পুনৰ আজি তেখেতে সেই ৰাজনৈতিক দলতে যোগদান কৰিছে গতিকে এইটো এটা উলট পালট গতিকে ৰাজনীতিত সঁচা মিছা সকলো থাকে উলট পালট সেইটো থাকে আমি সেইটো দেখিবলৈ পাম গতিকে আমি আহিছো এটি খন্তেক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম তেখেততে কথা পাতিম পুনৰ উভতি আহিছো নিউজ 24 প্ৰতিদিনলৈ আমাৰ সৈতে আছে BTC মছনদ দখল কৰা ওদালগুৰি জিলাৰ অন্যতম শক্তিশালী নেতা EM প্ৰাক্তন EM মিঠাৰাম বসুমতাৰী আৰু তেখেতৰ সৈতে আমি কথা পাতি আছো বসুমতাৰী এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু আপুনি AIUDFৰ আহিল AIUDFৰ নিৰ্দিষ্টকৈ AIUDF কিয় বাছি ল'লে AIUDF কথা নাই ৰাজনীতি যিকোনো পাৰ্টিত গৈ পেলাই ইলেকশ্যন খেলিব পাৰে মই এছে মিত্ৰাম বসুমতাৰী হিচাপে এটা হাউচ আছে আৰু ৰাইজে মোক ভাল পায় তাৰ কাৰণে মোক বহুতখিনি খবৰ লৈছিল যে আপুনি কি কৰিব লাষ্ট মোমেণ্টত এটা ৰিজাল্টটো আহিছে AIUDFত হৈ টিকেট মই পাম সেই হিচাপে মই AIUDF হৈ নিৰ্বাচন খেলিবৰ কাৰণে মোক দিলে পাৰ্টি আছিলে AIUDFত তথাপি AIUDFত দুজন পাৰ্টি মোক ডাইৰেক্ট দিলে নাই এইটোৱে নেকি যে আপুনি যেহেতু বিগত সময়ছোৱাত এই সমষ্টিতে আপুনি আছে গতিকে আপোনাৰ যিটো কেলকুলেশ্যন তাৰমানে আন পাৰ্টিৰ তাৰমানে প্ৰভাৱটো নাই ইয়াতে আছে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৰ্টি আছে ভাৰতীয় জনতা পাৰ্টি আছিলে কংগ্ৰেছ আছিলে এই যে মানে এইবিলাক দল বা নতুনকৈ জন্ম লাভ কৰা UPL দল আছিল এইবিলাক আপুনি বাছনি নকৰি পোনচাতে AIUDFত যোৱাৰ কাৰণ নাই মই ধন্যবাদ দিছো কিয় বিজেপিও থাকিলেও আৰু আমাৰ AIUDFও থাকিলেও লাষ্ট মোমেণ্ট আমাৰ ডিচাইড কৰিলোঁ আমাৰ কলিৰ লগত আলোচনা কৰি আমি AIUDFত হয় মানে টিকেট লোৱাটো ভাল হ'ব বুলি আমি এটা ডিচাইড কৰিলোঁ সকলোৱে ডিচাইড নহয়
আচ্ছা এইটো মানে সমূহীয়াভাৱে আপুনি সমূহীয়া। মানে এইটো ডিচিশন ল'লে গতিকে আৰু জানিম এই আজিৰ তাৰিখত আপুনি দেখিছে যিহেতু ইয়াতো মানে আমাৰ যথেষ্ট শক্তিশালী ৰূপত বিৰোধী দল UPPL আগবাঢ়ি আছে এই সম্পৰ্কত কি ক'ব আপুনি নাই ইউপিপিএল থাকিলেও ৰেকৰ্ড হিচাপে আমি নিশ্চয় লাভ কৰিব পাৰিম আমি ইউডিএফ হৈ আমি ইলেক্টেড এটা বিশ্বাস আছে মোৰ আপোনালোকৰ এই যে বিটিচি মানে ইউডিএফে কিমানটা সমষ্টি দখল কৰিব পাৰিলে আপোনাৰ মনে ধৰে এনে আমি খেলিছোঁ 7টা কংগ্ৰেছে 12টা এতিয়া এই 7টা দলৰ 7টা সমষ্টিৰ ভিতৰত মোৰ আন্দাজত মিনিমাম 5টা 6টাটো আমি জিতিব ইউডিএফে ইউডিএফে জিতিব এইটো ক'ব খোজে নেকি যে আপুনি যিহেতু ইয়াত 2020ৰ যি মানে নিৰ্বাচন সেই নিৰ্বাচনৰ পিছত একক সংখ্যাগৰিষ্ঠলৈ বিপিএফে পুনৰাই শাসন কৰিব বুলি আপুনি ভাবে নাই একচুৱেলি এইটো ক'ব নোৱাৰে তো মোৰ মতে তাত ডিচাইড হ'ব যে ইউডিএফক বাদ দি কোনো দলে বিটিচি চৰকাৰ গঠন কৰিব নোৱাৰিব তো মোৰ আশা এটা ইউপিপিএলও চৰকাৰ গঠন কৰিব নোৱাৰিব আৰু ডিপিপিও চৰকাৰ গঠন কৰিব নোৱাৰিব আমাক লৈহে কৰিব বাধ্য আমি কিং মেকাৰ হিচাপে আমি কাম কৰিম এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে এইবাৰ যিটো 2020 চনৰ যি নিৰ্বাচন বিটিচি পৰিষদ নিৰ্বাচন ইয়াত কোনো দলে চৰকাৰ এককভাৱে সংখ্যাগৰিষ্ঠতা নাপায় যাৰ ফলত ইয়াত এটা কোৱালিশ্যন চৰকাৰ চলিব আৰু এই চৰকাৰৰ এওঁলোকে দলৰ পৰা এটা কিং মেকাৰ হিচাপে তেখেতসকলে আত্মপ্ৰকাশ কৰিব বুলি তেখেতে প্ৰকাশ কৰিছে গতিকে এইটো সময়ত আমি সকলো স্পষ্ট হ'ব গতিকে যিহেতু আপুনি ক'লে যে কিং মেকাৰ হিচাপে যিহেতু আপুনি থাকিব যদি ধৰি ললো কোৱালিশ্যন গভৰ্ণমেণ্ট আহিল এতিয়া কোৱালিশ্যন গভৰ্ণমেণ্ট আহিলে আপোনাৰ প্ৰথম পছন্দৰ চিট কোন হ'ব মোৰ আন্দাজত মোৰ এটা আশা আছে যে কোৱালিশ্যন চৰকাৰ যদি হয় তেতিয়াহ'লে নিশ্চয় সংগ্ৰামে চৰকাৰ হোৱাটো ভাল আমি বিচাৰিছোঁ যদি ডিচাইড কৰিছোঁ মই ইউপিপিএলেও যদি 12টা 13টাৰ ভিতৰত যদি পায় বিজেপি ইয়াত কিং মেকাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এট প্ৰেজেণ্ট বিজেপিয়ে অসম চৰকাৰ চলাই আছে যেতিয়া এই হিচাপে বিজেপিও টাৰ্গেট কৰি আছে মানে বেছিকে যদি মানে বেছিকে যদি আপন পাই আপোনালোকৰ চৰকাৰ আহিব পাৰে এইটো আপোনালোকে তাতো যাব কিং মেকাৰ এইটো কাৰণে কিং মেকাৰ কৈছে আমাৰ পাৰ্টি কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিব যেতিয়া আমি হাগ্ৰামাই কোৱাৰ নিচিনা এইটো কৰিব নেকি যে সুবিধাবাদী নাই আমি সুবিধাবাদী নহয় আমি কাম কৰিম আমি কিং মেকাৰ হিচাপে আমি কাম কৰিম ৰাজ্যৰ উন্নয়ন কাৰণে ৰাইজে এইটোৱে বিচাৰে ঠিক আছে এতিয়া আমি এটা কথালৈ আহিছো যেহেতু বিটিচিত অবাধ দুৰ্নীতি হোৱা বুলি সকলোৱে এটা কৈছে বা চৰ্চিত বিষয় এটা হৈছে এই সম্পৰ্কত আপুনি কি যদি সঁচাকে কাৰাপশ্যন যদি হৈছে ইয়াৰ ওপৰত ইনকুৱাৰী চলিব লাগে ইনকুৱাৰীৰ ওপৰতে আমি দেখিম যে সঁচাকে এই ইনকুৱাৰীৰ মাজতে হাগ্ৰামা যদি সঁচাকে বিটিচি চৰকাৰৰ যিখিনি টকা পইচা পোৱাৰ পিছত পেকেজ পোৱাৰ পিছত যদি ভালকে যদি ইউনিভাৰ্চিটি দিব ক্ষেত্ৰত যদি স্পষ্ট নহয় তেতিয়াহ'লে তাৰ ওপৰত বিশ্বাস আহিব আমিও বিচাৰিছোঁ আপুনি তদন্ত হোৱাটো বিচাৰিছোঁ গতিকে এটা সুস্থিৰ চৰকাৰ লাগে সুশাসন চৰকাৰ লাগে তেখেতেও সেইটো কামনা কৰিছে গতিকে সঁচাকৈ যদি বিটিচিত যদি দুৰ্নীতি হৈছে সেই দুৰ্নীতিৰ পৰা তেখেতে মুক্ত হোৱাটো বিচাৰিছে গতিকে আমিও বিচাৰিছোঁ সকলোৱে বিচাৰিছে গতিকে দুৰ্নীতিমুক্ত সুশাসন হওক ৰাইজৰ উন্নয়নৰ কাৰণে চৰকাৰ হওক আমি আশা কৰিছোঁ দুই এটা আকৌ প্ৰশ্ন শেষ হোৱাৰ আগতে মই আপোনাক আৰু দুআষাৰ জানিব বিচাৰিছোঁ যে বিগত সময়ছোৱাত যেহেতু আপুনি বিপিএফৰ লগতেই বহু বছৰ থাকিল বিপিএফৰ হৈ কাম কৰি থাকিল এতিয়া আপুনি বিপিএফৰ হৈ এটা বিৰোধী আন এটা দললৈ গ'ল যদি বিৰোধী বা এওঁলোকে দলত থাকি যদি আপুনি বিপিএফক আৰু পুনৰাই যদি আপোনাক যদি আমন্ত্ৰণ কৰে যাবনে না ইয়াত সোমাই ক'ব শব্দটো আমি ব্যৱহাৰ কৰিছোঁ যে এই ইলেকশ্যনত সঁচাকে বিপুল ফলত যদি হাগ্ৰামাই যদি 19টা 20টা যদি পায় তেতিয়াহ'লে আমি কিং মেকাৰ হিচাপে কাম কৰিম বুলি কৈছোঁ এই শব্দটো আমি পালন ৰাখিছোঁ
এতিয়া যেহেতু এইবাৰ নতুনকৈ এটা বিটিআৰ চুক্তি হ'ল আপোনাৰ বিটিআৰ চুক্তি সম্পৰ্কত আপুনি কি না একচুয়ালি বিটিআর চুক্তি আমি দেখিছো বিটিআর চুক্তি হোৱাটো ভাল হৈছে একচুয়ালি এনডিপি কেডাৰ সকলৰ কাৰণে নামতে বিটিআর একে বস্তু ইয়াৰ বিটিআৰ চুক্তিটোত মানে একো নাই বুলি ক'ব যেনি একো নাই বুলি ক'ব নাপায় আমি ক'ব গ'লে মানে যিখিনি এনডিপি কেডাৰ সকলৰ কাৰণে যিখিনি সুবিধা দিব বিচাৰিছে চেন্ট্ৰেল গভৰ্ণমেণ্ট সেইটো আমি পালে ৰূপায়ণ হ'লে আমিও বিচাৰিছো অকল এই এনডিপিৰ যিসকল কেডাৰ আছে তেখেতৰ সংস্থাপনৰ বাহিৰে আৰু একো নাই বুলি আপুনি ভাবে না এইটো আমি কোৱা নাই আমি বিচাৰিছো এনডিপি কেডাৰ সকলো যে ইণ্টাৰ অসমত যিমানবোৰ এনডিপি আছে সমানে সুবিধাটো পাব লাগিব নহ'লে এইটো বিটিআৰটো নামতে বিটিআৰ চুক্তি হ'ব যদি এনেকুৱা নহ'ব নহয় এতিয়া লাষ্ট আপোনাৰ প্ৰশ্ন আহিছো যেহেতু এই যে যোৱা 27 এপ্ৰিলত আমাৰ বিটিচিৰ শাসন সমাপ্ত হ'ল বিজেপি চৰকাৰ সমাপ্ত হ'ল ইয়াৰ পিছত যেহেতু ৰাজ্যপাল শাসন আছে গতিকে ৰাজ্যপাল শাসন অহাটোক আপুনি আপোনাৰ মতে আপুনি ভাল পায় নে বেয়া পায় না একচুয়ালি এইটো আমাৰ কাৰণে ৰাজ্যে বিচাৰিছে যে গভৰ্ণৰ ভাষণ দিয়াটো কাৰণ আছে কাৰণ হ'ল যে বিটিচি যাতে দুৰ্নীতি শব্দটো চবেই বিচৰা নাই আমিও বিচাৰিছো যাতে বিটিচি শান্তিপূৰ্ণভাৱে শাসন কৰিব লাগিব যদি চুকাই কৰে ইয়াত আমাৰ বাধা নাই কিন্তু আমি দেখিছো বিপিএফৰ কেইগৰাকীমান প্ৰাক্তন ইয়েমেন মানে ইতিমধ্যে মানে পিআই কৰিছে এই সম্পৰ্কত আপুনি কি ক'ব না পিআইটো কৰিব লাগিব এইটো তদন্তই হ'ব সঁচাকে যদি কাৰাপশ্যন যদি হৈছে বিটিচি এইটো আমি তদন্ত আমি গম পাম যে সঁচাকে তাকে আমাৰ মহিলাই যদি কাৰাপশ্যন যদি কৰিছে তেতিয়া তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাজ্যপাল শাসনটো আপুনি আদৰণি কৰিছে আমি দেখিছো বিপিএফৰ কিন্তু মানে সেই শাসনটোক লৈয়ে তেখেতসকলে কিন্তু আকৌ কৰ্টলৈ গৈছে না এইটোতো চিষ্টেমত আহিছে গভৰ্ণৰ ইয়াৰ ওপৰত নিৰ্ভৰ ৰিজাল্ট দিব নিশ্চয় হাইকোৰ্টে ডিচাইড কৰিব এই ডিচাইডৰ ওপৰতে নিৰ্ভৰ কৰিব নিউজ 24 বটলেণ্ডৰ সকলো দৰ্শকসকললৈ আমি ইয়াৰ পৰা অনুৰোধ জনাইছো এই লকডাউনৰ সময়ত আমি যেহেতু সকলোৱে কাম কৰিবলৈ পৰা নাই বাহিৰলৈ ওলাই আহিব পৰা নাই আমি তেখেতৰ সৈতেও যেহেতু আমি খুব অন্তৰংগভাৱে আলোচনা কৰিলো গতিকে তেখেতেও খুব সুন্দৰকৈ মতামত আগবঢ়াইছে তেখেত যিহেতু ইউডিএফৰ জইন হৈ ইউডিএফৰ প্ৰাৰ্থী লাভ কৰিছে আৰু প্ৰাৰ্থীত্ব লাভ কৰি অহা 2020 চনৰ নিৰ্বাচনত তেখেত বিজয়ী হৈ আহক আৰু পুনৰাই এই অঞ্চলত 38 নম্বৰ বিধানসভা সমষ্টিত তেখেতে যি আশাৰে আগবাঢ়িছে সেই আশা পূৰ্ণ হওক আৰু ৰাজ্যৰ সকলোৰে উন্নয়নৰ বাবে কাম কৰক কোনো জাতি ধৰ্ম ভাষা তেখেতকে নিৰ্বিশেষে তাতে সকলোৱে একত্ৰিতভাৱে তেখেতে আগুৱাই লৈ যাব পাৰে এইটোকে আমি কামনা কৰিছো আৰু আমাৰ অনুষ্ঠান সামৰণিৰ আগতে লাষ্ট তেখেতে এই লকডাউন সময়ত আপোনাৰ সমষ্টিবাসী ৰাইজক কি ক'ব না লকডাউন হোৱাটো আমি দেখিছো বহুতখিনি দুখীয়া শ্ৰেণীৰ ব্যক্তিসকলে কাম কৰিব পৰা নাই আৰু হাজিৰা পোৱা নাই এইটো কাৰণে আমি কিছু অংশ ৰাইজক ৰিলিফ হিচাপে দিব বিচাৰিছো ইনডাইৰেক্টলি এইটো যাতে আমি দিব পাৰে সেইটো কাৰণে আমি আজিকালি ভিতৰতে কম সময়ৰ ভিতৰতে আমি দিবলৈ চেষ্টা কৰিছো ক'ব গ'লে আমাৰ যিখিনি আহি থকা মুছলিম ভাইসকলৰ কাৰণে যিখিনি ৰমজান চলি আছে ৰমজান শেষ হোৱাৰ আগতে আমি দিবলৈ চেষ্টা কৰিছো ধন্যবাদ এই লকডাউন সময়ত ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছো এই সময়ত ভাৰত চৰকাৰে অনুৰোধ কৰিছো আমাক ঘৰৰ পৰা ওলাব নালাগে আৰু বজাৰী দোকানে গ'লেও যাতে ডিষ্টেন্সত থাকি পেলাই যায় তাৰ কাৰণে আমি অনুৰোধ কৰিছো আমি অনুৰোধ কৰিব বিচাৰিছো যাতে বাহিৰা থকা লেবাৰ কাম কৰিব যোৱা ব্যক্তিসকলে আহিলেও যাতে নিজকে ডক্টৰৰ ওচৰত গৈ পেলাই নিজকে চেক কৰি লওঁ সঁচাকৈ যদি কৰোণা বেমাৰ নেগেটিভ বা পজিটিভ এক্সামিন কৰাৰ পিছত যাতে নিজৰ পৰিয়ালৰ লগত যাতে এটাচত থাকিবলৈ চেষ্টা কৰক এইটো আমি বিচাৰিছোঁ আমিও নিউজ 24 বটলেণ্ড দৰ্শক সকলোকে নিজৰ নিজৰ ঘৰত থাকি নিজৰ নিজৰ স্বাস্থ্য বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো আজি তেখেতৰ পৰা আমি বহু কথা জানিব পাৰিলো আৰু তেখেতে
নিজৰ যি মত সেই মতখিনি প্ৰকাশ কৰিছে ৰাইজে নিশ্চয় তেখেতৰ ক'বলগীয়াখিনি নিশ্চয় সাদৰে শুনিব আমিও তাকে আহ্বান জনাইছো আৰু আমাৰ আলোচনাৰ যি অনুষ্ঠান সেই অনুষ্ঠানখিনি আমি আজিলৈ ইমানতে সামৰণি মাৰিছো আশা কৰিছো আহি থকা দিনত এই 37 নম্বৰ ধনশ্ৰী সমষ্টিৰ পৰা তেখেত বিজয় হৈ যাওক আৰু বিটিচিত এটা ভাল চৰকাৰ গঠন কৰা তেখেতো সহযোগিতা আগবঢ়াওক তাকে কামনা কৰিছো আৰু তেখেতৰ দীৰ্ঘ কামনা আয়ু কামনা